নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মই আজি আছোঁ ধেমাজি জিলা বৰলনি পঞ্চায়তৰ অন্তৰ্গত খনাকৃষ্ণপুৰ পানীয়ামানি সংযোগী পথত এটা চিগা আছে। চিগাটোৰ বিষয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি মানুহবিলাকে কেনেকৈ যাতায়াত ব্যৱস্থা কৰিছে। চৰকাৰ তথা প্ৰশাসনে কোনো সুব্যৱস্থা কৰি দিয়েনে চাওক। এখন নাৱে যাত্ৰী সাৰথি চাওক, সৰু ল'ৰাতে দুজন মানুহ কেনেকৈ নাও লৈ আহি আছে। আমি তেখেতলোকৰ কিছু কথা জানিব চেষ্টা কৰিম। মানে বহুত বছৰৰ পৰা দলং কিবা ৰাস্তা ঘাট তেনেকুৱা ব্যৱস্থা কৰি দিয়া নাই। এয়া পালেহি। কিমান বিপদজনকভাৱে নাও চলাই লৈ আহিছে ককাজনক। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তাত দলং বা কিবা ৰাস্তা ঘাট সুব্যৱস্থা কৰি দিয়ে। ককাজনক মই সুধিছোঁ প্ৰথম আহিছে ক'ৰবাত, তেওঁ জীয়েক আছে বুলি কৈছে, জীয়েকৰ ঘৰলৈ আহিছে। প্ৰথম আহিছোঁ বুলি কৈছে, নাৱত উঠিবলৈ ভয় কৰোঁ বুলি কৈছে, তথাপিও নগ'লেও নহয়, আহিবই লাগিব বুলি এতিয়া মই আহিছোঁ বুলি কৈছে। মই আহিয়ে থাকোঁ বুলি কৈছে ককাজনে। মই সুধিছোঁ আপুনি কিমানবাৰ এতিয়া কৈছে মই আহোঁ, কিন্তু মই বেলেগ ফালেহেঁতি আহোঁ বুলি কৈছে। কিমান প্ৰকাণ্ড এটা চিগা। পানী এতিয়া শুকাই আছে কাৰণে অলপ সোঁতটো কম হৈ আছে। যদি পানী ইয়াতকৈ বেছি হয়, মানে নাও চলাবলৈ ভয় কৰে। ককাজনে কৈছে চৰকাৰে দলং বা পকী দলং নিৰ্মাণ কৰিলে ভাল হয়, মানুহৰ যাতায়াতৰ সুব্যৱস্থা হয়। মোৰ অকণমান চাউণ্ডটো মাইক্ৰফোনটো বেয়া হোৱাৰ কাৰণে মই আকৌ পুনৰ এডিটিং কৰি পেলাই মই কথাখিনি ক'বলগীয়া হ'ল। আপোনালোকে যদি ফেচবুকত চাই আছে, ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি আপোনালোকে ইউটিউবত চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ল'ৰাটোক সুধিছোঁ নাওখন কাৰ? সি কৈছে আমাৰে। ঘৰ ক'ত বুলি, ঘৰ ইয়াতে খনাকৃষ্ণপুৰত বুলি কৈছে। কিমান দিনৰ পৰা শিকিছ বুলি কৈছে। সি সৰুৰ পৰাই মই নাও চলাওঁ, সাঁতুৰিব জানো বুলি কৈছে। কিন্তু এটা কথা, ইমান সৰু ল'ৰাই যে ইমান ডাঙৰ চিগাটোত নাওখন লৈ চলোৱাটো অত্যন্ত ভাল নহয় বুলি মই ভাবোঁ। কিয়নো চাওক কিমান সোঁত আছে। নাওখনে তেখেতলোকৰ সাৰথি। এতিয়া চাওক, য'ত এনেকুৱা কৰি দিছে, ৰাস্তা তুলিছে, কিন্তু য'ত খোজকাঢ়ি যাব নোৱাৰি, নাও চলাবও নোৱাৰি, বাইকো নিব নোৱাৰি, গাড়ীও নিব নোৱাৰি, তেনেকুৱা কৰি দিছে। এডোখৰত তুলিছে, এডোখৰত না তোলা। তেখেতলোকে কৈছে দোকানীবিলাকে দেৰিকৈ আহে, সিহঁতকো পাৰ কৰাব লাগে, চিঞৰি থাকে ঘৰত, বৰষুণ দিয়ে, বতাহ মাৰে, তথাপিও আমি দোকানীবিলাকক পাৰ কৰি আনোগৈ। চাওক এতিয়া আকৌ লৈ যাব নাওলৈ। দৃশ্যটো আপোনালোকে ভালকৈ চাই লওক। সৰু ল'ৰাটোৱে নাও চলাব, কিন্তু এই ট্ৰেইনাৰ হয়। চাওক, বাইদেউকে সুধিছোঁ কিমান বছৰ হ'ল? 40 বছৰ হ'ল বুলি কৈছে। 40 বছৰৰ পৰা আজিলৈকে কোনো ব্যৱস্থা কৰি দিয়ে না। চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু যে ভোটৰ সময়ত কিবা এটা কয় দিম বুলি, কিন্তু ভোট যোৱাৰ পিছত সকলো পাহৰি যায়। 40 বছৰ হ'ল বুলি কৈছে, কিন্তু ইয়াত দলং বা কিবা কিবি একো দিয়া নাই।
মই বাইদেউ সুধিছোঁ আপোনালোকে ইয়াত থকা কিমান দিন হ'ল 40 বছৰমান হ'ল বুলি কৈছে, কিন্তু আজিলৈকে ইয়াত পকী দলংখন বা ৰাস্তা ঘাটটো কোনো ব্যৱস্থা হোৱা নাই। হৈছে যদি পানীয়ে খান্দি নিছে বা ছিগিছে। দোকানীসকলক আনিব লাগে কৰাই। মই সুধিছোঁ আকৌ কিমান দিনৰ পৰা পানী হয়, কিমান দিনলৈ পানী থাকে। বহাগ বিহুৰ পাছৰ পৰা একেবাৰে আহিন মাহলৈকে এই চিগাটোত পানী থাকে। বহুত সমস্যা আছে। স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ সমস্যা আছে। অকল স্কুলীয়া ল'ৰা ছোৱালীও বুলি নহয়, মানুহ এইটো ৰাস্তাদি যিমান মানুহ যায় সকলোৱে অসুবিধা হৈছে। বাইদেউগৰাকীয়ে কৈ আছে, কিন্তু মই দুখিত যে মোৰ মাইক্ৰফোনডাল বেয়া হোৱাৰ কাৰণে চাউণ্ডটো ৰেকৰ্ডিং নহ'ল। মই পুনৰ এডিটিং কৰি ভইচ ৰেকৰ্ডিং কৰিবলগীয়া হ'ল। থেংক ইউ, বাই।